দে রে রা 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 রে 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 দে রে রা রা না রা না। দোকানখনৰো মাল চব বাকী দি দি ইমান মাল নোহোৱা হৈ গেলাই একদম ফকলা হৈ গেল দোকানখন। এইটো হঠাতে দেখোন নাই ইও বাকীখিনি দিয়া নাই ইয়াকে ধৰিব লাগিব ৰ। দোকানটো কিহে কৰিবি আহিলি? অলপ গেছলো ৰ এখন চাইডে ওলাই। তোৰ দোকান বাকীখিনি দিব ইচ্ছা নাই নেকি? বাকী ইমানখিনি হলদি এতিয়া কি কৰিবি? দোকানৰ বাকী দিম দে, পইচা পোৱা নাই সেইকাৰণে। নহয় দিনে দিনে কৰি নহ'ব নহয়, বাকী বহুত বেছি দিম দেচোন পাৰলি অলপ অলপকে। অলপ অলপ কথা তেনেকৈ মই তই আমি তাত তোক দেখাই নাপাওঁ। মই ঘূৰে ঘূৰে দিনটো মাল নি থাকা, দিনটো 3 বছৰ মাল দেখোন নি থাকা। বাকী দিবা কিয় মনত নাই? বাকী দিয়াৰ ব্যৱস্থা কৰে দিম দেচোন মই পাৰলি নহয়, দিম দেচোন নহয়, তই আজি বাকীখিনি দিয়াৰ ব্যৱস্থা কৰ। ৰখচোন মই পাৰলি দিম দে। মই এইবিলাক আকৌ গম নাপাওঁ, তই যেনেকৈ নহয় মোক আজি গধূলি পইচাখিনি দিব লাগিব। তই মাটি বেছি দিয়া আৰু কিবা বেছি দিয়া যেনেকৈ কি নহওক মোক কিন্তু সন্ধিয়া পইচাখিনি আহি দিবি। হ'ব দে। ইয়াত বাকী দি তাত বাকী দি মই দোকান চেছ কৰি দিলোঁ। খালি বাকী দিবলৈ খালি বাকী কাম নাই। খুটু ওলাই যাব নোৱাৰো, চবে খালি মোক ঠাট্টা কৰা পইচা খোজা কিবা খোজা কাক দি কি দিছে সেই ক'তনো আজি কুচুঙা এই কাইছি মোৰ কথা বেয়া আছে। পইচা দি নাই মোৰ পইচা। কি পইচা নাই? ক'ত পাওঁ মই পইচা? ক'ত পাওঁ ক'ত নাপাওঁ মই হিচাপ নাজানো। চাৰিওফালে ধাৰ হৈ আছে, দি মোক পইচা। তোৰ একটা ফোন আছে নে নহয় সেইডাল দি মোক। শুনা দেখোন বেছি আপুনি গোটেই শেষ কৰি দিছে। সেইগিলাখান নাজানো, মোক শুনা দি পাৰিছো, শুনা দি মাল খাই কিনে যাবা দিছো যা দেই। চেনি ওলাই দি যা। নাই মই কৈছো না এইখিনি পাক মাৰি ঘোলা দি বুলি কৈছো। বেলেগত কি ৰিক্সা কিমান কি বস্তু আনছি, টিভি ফ্ৰিজ আলমাৰি, তই কি ডাল আনছা? তই কি আনছা? সুধা মুখখন লৈছা, তই সুধা মুখখন লৈছা। হা তোক মই যা চেনি লৈ আহ বুলি কৈছো, চেনি লৈ আহ। উঠ উঠ চেনি লৈ আহ বুলি কৈছো, চেনি লৈ আহ যা। মই একজাখান নাজানো ক'ৰ পৰা আনা কি আনা, মই বেলেগৰ কিমান কিবা তই কি ডাল আনছা? শুনা ভালে ভালে চেনি লৈ দি বুলি কৈছো। ঘৰত যা মায়েৰে 1 লাখ টকা দি খেদবা দিবি, আৰু যদি আজিৰ ভিতৰত 1 লাখ টকা নাপাওঁ না ভাবি তোৰ আজি অৱস্থা মই কি কৰি পেলাওঁ। ইয়াৰ আজি কি হ'ল? ইমান জোৰে ফুক হৈ গৈছে যি নিশ্চয় বোৱাৰীৰ লগতে কাজিয়া কৰিছে। যাই পেলাই চাবি ৰ। দেখছ না এই সৰুই বোৱাৰীক সদায় সদায় অত্যাচাৰ কৰি থাকে। তাইওতো এটা মানুহ, এনেকাই যদি সদায় সদায় অত্যাচাৰ কৰি থাকে তাই জানো জীয়াই থাকবো? হ'ব এইগিলাৰ মাজত সোমাই নাগে এহেঁতেতো সদায় কাজিয়া কৰি থাকে। আৰু একবাৰ কওঁতে আপোনাক দেখা নাই কেনেকৈ বেয়া কৰি কৈছি। হ'লেও বোৱাৰীক সদায় সদায় এনেকৈ মাতিব নাগে দেচোন, বেয়া লাগে। এগিলা বাদ দে, ডাইনিঙত চাহ থোৱা আছে, চাহ কি মোৰ বহুত কাম আছে কৰবা। বাইদেউ আজি আপনি দুপৰীয়া ভাতকেইটা নবনাই কিয়? কিয় তোৰ কি হ'ল? এখেতে মাৰোঁতে মই হাতখনত বহুত দুখ পাইছোঁ। তোক মাৰবাই লাগে, তোক মাৰিলেই মই বহুত ভাল পাওঁ। সেইকাৰণে বিয়াৰ পিছত যৌতুক আনিব লাগে। দেখা নাই মোৰ ৰুমটো কিমান কিমান বস্তু আনি কিনে থৈ দিছোঁ। হ'ব দক তেতিয়াহ'লে ময়ে কিবা এটা কৰিম। শুনছ মোনাখন লৈ আহচোন, মই অলপ ওলাই যাওঁ। তাতে চাহ দিছোঁ খাওক। এই গুলিখিনি ঐ এফালে এফালে লওক মোনাখনৰ ভিতৰে চিলিপখান আছে, বাজাৰখিনি লৈ আহক। হ'ব দিয়া। এইগিলা কি বনাইছা তই? দেৱাই ৰ আজি সেইগিলা বাদ দিয়ক, আপুনি হ'ল কাৰণে যাওক বাজাৰখিনি লৈ আহক। কি বনাইছা এইটো? এইগিলাখান কি বনাইছা? তোক ঘৰৰ পৰা যে পইচা আনিব দিছো, তই ইটেক গেলি পইচা নানিলি। তোক মই কৈছো না মাৰি পেলাম মই কেতিয়াবা। যা চকুৰ আগৰ পাই। ক'ত যা ৰকেট যাৱা দি পেলাই? কি অংকিত? ক'ত যা? আহিলো ৰ ঘৰত যাওঁ। অংকিত তোৰ দেখোন আগতে চাইকেলো নাছিল, এতিয়া বাইকত বহি আছা কাৰে এখন? গাড়ী মোৰে দে, নতুনকে ললো। তই লৈছা? এখন ঘৰৰ এটাই বিয়া কৰিলো না, মাক বাপেকো মাৰা গেল, এই গোটেই সম্পত্তিখিনি আৰু মোৰ নামতে কৰি দিছি দেই। আৰু তাই যৌতুকো আনছি নহয় বহুত, আৰু এই ৰিচেণ্টলি গাড়ীখন ললো আৰু
এই এতিয়া আৰু মোৰ ভালে দে দে তহঁত অলপ বকচোন মই আহি আছোঁ ৰ এটা কথা গম পা না তই ই যিতে ফুফাই গেল ঘৈণীয়েকক যে গৰু মাৰা দিব তই যৌতুকৰ কথা কলি না সি একদম জ্বলি পুৰি গেছি এ বাদ দি তোৰ কথা তই গাড়ীটোত আমি যাওঁ ঠিক নাই তিৰিক কি কৰে আজি ঐ এটা কান্দি কান্দি বহিকে আছা এইবিলাক চকুৰ পানী মোৰ আগত দেখে লাভ নাই তোৰ দেখলি মোৰ খং উঠা হৈ গৈছে কৈছো না কি যে আনিছা তই মোৰ ঘৰত হা ঐ বজাৰত যি দাম বস্তুৰ কাৰণে চলা নাই নহ'ল তোক মই মাৰিয়ে পেলাম মই লাগছি ৰ তুমি পইচা আনিবা যাবা কিয় পইচা আনিছা পইচা আনিছা না পইচা কিয় আনা নাই পইচা কিয় আনা নাই আজিৰ ভিতৰত যদি মই পইচা নাপাওঁ না তোক মই কৈছো না এই মুখ দেখলি তোক খং উঠা হৈ গৈছে তোক মই এই মুখ ছিঙি পেলাম মই কৈ দিছোঁ তোক মই মাৰিয়ে পেলাম তোক কি আনিছা তই তই লাজ নাপা হা তিৰিতে যে সদায় কাজিয়া লাগি থাকা তই তোৰ কাজিয়া শুনি শুনি গাঁৱৰ মানুহ এখন দিবা আহিছিল আপনি গা তোর বেলা আপনি বেগা আউকছুন তই মেইন কুতুৰ গাই তই যদি মোক ইমান দিনে মানা নকৰিলে আজি এই অৱস্থা চাব লগা নহয় গম পাইছা চকুৰ আগত আছা মোৰ তই যাবি নে ইয়াৰ পৰাই যাচোন তই ৰচিদা লৈ আহ এক আজি ৰাস্তাত বান্ধি থম মাৰি দেখা তাক যৌতুক লাগে তাক যৌতুকৰ গুচাই আহিছে বাইক কৰি পেলাম তই ৰচিদা আনছে না নাই ৰচিদা লৈ আহ দাদা এইবিলাক কৰিব নালাগে তেওঁৱে মোৰ স্বামী তেওঁ যদি কিবা এটা হয় মই কেনেকৈ জীয়াই থাকিম দেখছা বডি বুজি পাইছি তই বুজি নাপা ৰাস্তাত বান্ধি থবি আৰু যৌতুকৰ কাৰণে কাজিয়া কৰি থাকা সদায় দেখছা তাক আনিবা ৰচি তোৰ বেয়া নালকে মোৰ ভুল হৈছে দাদা মোক ক্ষমা কৰি দিবি মই গমেই নাপাওঁ মই কেনেকে কি হৈ গ'ল মই দাদা ভুল দাদা ভগৱানে দিয়া দোকান ভৰি দোকান হাত আছে খালি খুচি খাম আমি মায়া নাই নকৰো দাদা মই ক্ষমা করছি আমাকে তো হেল্ল' গাইজ তো যদি ভিডিঅ'টো চাই ভাল পাইছে তো লাইক কমেন্ট শেয়াৰ কৰি দিলে হ'ল মানে আচলতে এইটো এটা সমাজত ঘটি থকা ঘটনা কৰি পেলাই আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে যৌতুকক লৈ পেলাই কোনো এখন ঘৰত ধ্বংস হ'ব নালাগে বা যদি আপোনালোকৰ ঘৰৰ কাষে চাষে এনে আন পৰিস্থিতি হয় আপোনালোকে নিজে যাওক যাই পেলাই বুজাওক যাতে এনে সমাজৰ পৰা নোহোৱা হ'ব লাগে আৰু এইটো বস্তু গতিকে সেইখিনিয়ে যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো অলপ কৰি দিব ओ मिल्क ते बफलो पोस्ट